নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বাট আজি মই বেলেগ একো বিষয়ে ক'বলৈ নাযাওঁ, মানে আজি আমাৰ লগত হৈ থকা এটা স্কেমৰ দৰে ঘটনাৰ বিষয়ে ক'ব গৈ আছোঁ। তো ফাৰ্ষ্টতে আপোনালোকে জানি লওক যে আমি বৰ্তমান সময়ত বহুতো সামগ্ৰী কিনি খাইছোঁ বা দোকানত দালি চেনি সকলোবোৰ কিনি খাইছোঁ, তাত দাম বাঢ়িছে, 10 টকা 20 টকা দাম বাঢ়ি গৈ আছে। আমি সেইটো ক'ব নাযাওঁ। তো আজি মই এনেকুৱা এটা বিষয়ো লৈ আছোঁ, আমি যোনটো নহ'লে দৈনন্দিন জীৱনত আমি কোনো ধৰণৰ খাদ্য বনাব নোৱাৰোঁ, নহয় জানো? তো আমি সদায়তো বইল কৰি খাব নোৱাৰোঁ, সেইকাৰণে আমাক লাগে মিঠাতেল, নহয় জানো? সেই মিঠাতেলৰ লগত আজিকালি আমাৰ গাঁৱৰ পৰিৱেশত বা গাঁৱৰ এৰিয়াত দুখীয়া শ্ৰেণীৰ মানুহে ধাৰা মিঠাতেল কিনি খাবলৈ সক্ষম নহ'ব পাৰে। সেইকাৰণে তেওঁলোকে কি কৰে, হনুমান বা নিৰজ তেল আছিল আগতে, সেই নিৰজ তেল হনুমানটো ব্যৱহাৰ কৰে। আৰু সেই হনুমানৰ লগত এতিয়া বৰ্তমান এনেকুৱা এটা স্কেম চলি গৈছে যে এইটো হৈছে হনুমান বটল। ইয়াত আপোনাৰ আছে 375 গ্ৰাম আছে, মানে ইয়াৰ পৰা 125 গ্ৰাম মিঠাতেল নাইকিয়া হৈছে। আৰু এই বস্তুটোৰ যেতিয়া ইয়াৰ পৰা মিঠাতেলটো কমি গ'ল, তাৰ পৰা ইয়াৰ প্ৰাইচটো কিন্তু আগৰ তুলনাত সমানেই আছে, বুজি পালে? আগতে যদি 35 টকা 80 টকা লৈছিলে, এতিয়া ধৰি লওক 75 টকা লয়, 80 টকাই লয়, প্ৰায় দোকানত 80 টকা লয়, 75 টকা লয়। কিন্তু এইটো এটা হৈছে 200 গ্ৰাম বটল। ইয়াৰ পৰা কি হৈছে জানে, ইয়াৰ পৰা 50 গ্ৰাম মিঠাতেল নাইকিয়া হৈছে। কিন্তু সকলোৱে ভাবি আছে মই আধা লিটাৰ মিঠাতেল কিনিছোঁ বা মই 200 গ্ৰাম মিঠাতেল কিনিছোঁ। সেইকাৰণে মই আজি আপোনালোকক এইটো অৱগত কৰিব বিচাৰিছোঁ যে এইটোত কিন্তু আধা লিটাৰ নাথাকে, এইটোত থাকিব আপোনাৰ 375 গ্ৰাম আৰু এইটোত আছে 150 গ্ৰাম। ভাবক আমি কিমান এটা বেয়া পৰিস্থিতিলৈ গৈ আছোঁ, ভাবক। য'ত নেকি আধা লিটাৰ বটলটোত আছিলে 75 পৰা 80 টকা, কিন্তু বৰ্তমান সময়ত 375 গ্ৰাম। আৰু কি কৰিছে মানুহে, দামটো বাঢ়িলে নিকিনিব বুলি ইয়াৰ পৰা মিঠাতেলৰ পৰিমাণটো কমাই পিনে বটলৰ চাইজ কমাই পিনে, বটলৰ চাইজটো কমাই দিয়া নাই, এই যোনটো আমাৰ এই বহল গোলটো থাকে ন, এই গোলটোৰ চাইজটো কমাই দিছে, কিন্তু ওখটো ঠিকে ৰাখিছে, এই লেন্থটো একদম জোখত ৰাখিছে, বুজি পালে? কেনেকুৱা ধৰণৰ আমাৰ লগত স্কেম চলাৰ দৰে হৈ আছে ভাবকচোন। তো সকলোৱে যদি এই কথাটো একমত হয় তেন্তে এই ভিডিঅ'টো শ্বেয়াৰ এটা কৰি দিব, সকলোৱে গম পাওক যে আমাৰ লগত কেনেকুৱা ধৰণৰ হেৰি হৈ আছে। যদিহে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰি যাব, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' লাগে যদি ক'ব, মই ধামাকা দি দিম। আৰু যদি ভিডিঅ'টো বিতৰ্ক হয় সকলোৱে সহায় কৰিব, গাইছ।